কংগ্ৰেছ দল কিয় কংগ্ৰেছৰ টিকেট লৈছে কাৰণটো কংগ্ৰেছে টিকেট লৈছো মানে মই চাওঁ যে মোৰ ভাৰত যিবিলাক মানে মানুহ আছে মোৰ ভিলেজৰ তাক মই মানে যিমান উন্নতি কৰিব লাগিব সেইকাৰণে মই মানে কংগ্ৰেছ এইটো মোৰ ফাৰ্ষ্ট মই এটা MA পাছ কেণ্ডিডেট আৰু মই DS জুনিয়ৰ কলেজ মানকাজৰত এজ এ ভাইচ প্ৰিন্সিপাল জব কৰি আছো ভাৰতৰ ৰাষ্ট্ৰপতি কোন PM মোদী ৰাষ্ট্ৰপতি সোণাল ৰামনাথ কোবিন্দ ৰাজ্যপালৰ নাম অসমৰ ৰাজ্যপাল অসমৰ ৰাজ্যপালৰ নাম অসমৰ ৰাজ্যপাল ৰাজ্যপাল একচুৱেলি মই মানে ইংলিছ মিডিয়ামৰ হয় মই মানে ইংলিছত পঢ়িছো শ্বিলং আসামৰ মই ভালকে মানে How many districts in our in Assam? How many districts in Assam? How many what? Districts in Assam? District. One. In Assam there were one district only. No. District one only. How many districts in Assam? District one no. Upi district. How many districts? কত district আছে আসামে? আসামে তো কেইখন জেলা আছে? Actually, first time I'm confusing. What is the capital of Assam? What is the capital of Assam? First time I'm confusing.